স্বাগতম সকলোকে ডেইলি অসম 24/7লৈ মই জিজ্যোতি লস্কৰে লৈ আহিছোঁ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ আসাম ষ্টেট এগ্ৰিকালচাৰেল মাৰ্কেটিং বোৰ্ড আৰু লগতে আছে কামৰূপ মেট্ৰ' প্ৰশাসনিক বিভাগ তেওঁলোকে নিৰ্ধাৰণ কৰিছে চব্জিৰ দাম মহানগৰীত চব্জিৰ দাম নিৰ্ধাৰণ কৰিছে আৰু এই দাম কেৱল মহানগৰী গুৱাহাটী মহানগৰীৰ বাবে আৰু কোনটো চব্জিৰ কিমান দাম আমি আপোনালোকক দেখাই আছোঁ আৰু জিকা ৩৫ টকা কেজিত ১ কেজি জিকাত ৩৫ টকা কোমোৰা ৩০ টকা পটল ৩০ টকা লেচেৰামাহ ৪০ টকা আমি জনাই আছোঁ আপোনালোক ইয়াত চব্জিবিলাকৰ দাম তিতা কেৰেলা ৪০ টকা ৰঙালাও ২০ টকা ভেন্দি ৩০ টকা আৰু বন্ধাকবি ৩০ টকা আৰু সকলো চব্জিয়ে আছে ইয়াত জলকীয়া ৬০ টকা কেজি ফ্ৰেঞ্চ বিন ৯০ টকা কেজি তৰৈ ৩০ টকা তিয়ঁহ ৩০ টকা আৰু আছে আমি আপোনালোকক জনাই আছোঁ পানীলাও ৩৫ টকা মটৰ ৮৫ টকা নেমু ৩ টকা এটা নেমু ৩ টকাকৈ পৰিব বেঙেনা ৪০ টকা কেজি আৰু তাৰপিছত আছে ভাত কেৰেলা ৪৬ টকা আৰু ধনিয়া পাত ৫ টকা মুঠি কেপচিকাম ৪০ টকা ১ কিলো কেপচিকাম ৪০ টকা ওলকবি ৪০ টকা নতুন আলু ৩০ টকা বিলাহী ৫০ টকা কচু ৪০ টকা তাৰপিছত ধুন্দুলি ৩০ টকা আমি আপোনালোকক জনাই আছোঁ যে স্কচ ৫০ টকা প্ৰতি কিলো মূলা ৩৫ টকা আৰু কুন্দুলি ৩২ টকা প্ৰতি কিলো আৰু ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰিছে এই সকলো চব্জিৰ দাম ইয়াতকৈ বেছি দাম কোনো চব্জি বেপাৰীয়ে ল'ব নোৱাৰিব